আর সঞ্জয় আছে দুইজনে বলেছে ধন্যবাদ ধন্যবাদ হে ভগবান হে निकला रेस्क्यू हो गया, आप क्या बोलेंगे, कैसा लग रहा है? आई रियली फील गुड क्योंकि मेरा पापा फाइनली बाहर आ चुका है। और मैं गवर्नमेंट को भी थैंक्स कहना चाहूँगी कि गवर्नमेंट है ट्राई देयर बेस्ट, जितना हो सके उन्होंने उन लोगों ने ट्राई किया मजदूरों को बाहर निकालने के लिए। तो मैं यही कहूँगी। और मेरे पापा से बात हुई थी कि पापा बाहर आ चुका है और बोल रहा था कि मेडिकल में हूँ ट्रीटमेंट के लिए, तो मन को अच्छा लगा। तुम्हारे साथ बात हुआ? तुम्हारे साथ बात हुई? हाँ हुआ। तो उसने क्या बोला तुमसे? तुम्हारे साथ क्या बातचीत हुई पापा के साथ? ज़्यादा कुछ नहीं, बस पूछा कि घबराने की कोई बात नहीं, मैं ठीक हूँ और अभी मेडिकल में हूँ ट्रीटमेंट के लिए। মনটো ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মোৰ হাজবেণ্ডো ওলাবাৰ পাইছে আৰু এইটো হস্পিটেলত গৈছে বোলে। মোৰ বুঢ়াজনৰ কটাব ফাটিছে এখন। হা ফাটিছে। বুঢ়া প্ৰথমতে কি ক'লে? মোৰ বুঢ়াটো কৈছে চিন্তা কৰিব নালাগে, মই ঠিকেই আছে, মই ভালে আছে এরকম কৈছে আৰু এখন হস্পিটেলত গৈছে বোলে ট্ৰিটমেণ্ট কৰাৰ জন্য। এতিয়া কেনেকুৱা অনুভৱ হৈ আছে আপোনাৰ ইমান 17 দিনৰ পাছত উদ্ধাৰ হ'ল? ভগৱানটো আশীৰ্বাদ জন্য এরকম হৈছে, ভালে ভাল ওলাবাৰ পাইছে আৰু চৰকাৰে থেংক ইউ, ভগৱানৰ থেংক ইউ। আমি এই মুহূৰ্তত মানে গম পাইছে মানে আমি ল'ৰাৰ লগতো কথা পাতিছোঁ অলপ আগতে। তেওঁ মোৰ ল'ৰাজনে মানে এম্বুলেঞ্চৰ ভিতৰত আছিল। ল'ৰাজনে মোক ক'ল বোলে বাবা মোক চিন্তা কৰিব নালাগে, মই ভালেখিনি আছোঁ, একো চিন্তা নকৰিবা। আমি বৰ্তমান এম্বুলেঞ্চৰ ভিতৰত সোমায়ো মানে এম্বুলেঞ্চতে ডক্টৰবিলাকে আছে, তেওঁলোকে আমাক চিকিৎসা লৈ আছে। মোৰ ল'ৰাজনে ক'লে আৰু ল'ৰাজন ওলাই অহাৰ কাৰণে মোৰ মনটো বহুত ভাল লাগিছে। আৰু লগতে মই চৰকাৰক, বিটিআৰ চৰকাৰ বা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক মোৰ আশীৰ্বাদ জনাইছোঁ। ধন্যবাদ।